তো আমি ৰাস্তাতে এই ডেকা চাংটো পালোঁ। তো মই ভাবিলোঁ বহি লওঁ, কাৰণ ভাল লাগিছে ইয়াতে থাকি পেলাই। তো অলপ ৰিলেক্স লওঁ, তাৰপিছত আকৌ আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিম। তো what is up? Hope you have a great day. I'm here to make your day. I'm here to make you smile. তো আজি আমি আহিছোঁ টপাতলিৰ পৰা অকণমান সোমাই পেলাই এই ঠাইটুকুৰা মেঘালয় বৰ্ডাৰ অলপ ওচৰে পাজৰে হয়। তো আপোনালোকে যদি টপাতলি চিনি নাপায় তেনেহ'লে জাগিৰোড ফালৰ পৰা আহিলে অকণমান আগুৱাই আহিয়ে টপাতলি পাব, আৰু যদি গুৱাহাটীৰ ফালৰ পৰা আহিছে তেনেহ'লে খেতি আগুৱাই গৈ পেলাই টপাতলি তিনিআলি পাব, তাৰপিছত ইফালে সোমাই আহিব। তো ব'ল আমি তালৈকে যাওঁ। বহুত দুখ, কি ক'ম আৰু। আমি ইয়াত আহিলোঁ, বহুত কিবা কিবি পাম বুলি ভাবিছিলোঁ, কাৰণ আগতেও মই ইয়াত আহিছিলোঁ, কিন্তু কিবা কিবি আছিলে, কাৰণ ঠাণ্ডা দিনত আহিছিলোঁ, উইণ্টাৰ ছিজনত। এতিয়া যিহেতু বহুত বতৰৰ দিন, কাৰণ বহুত বৰষুণ পৰাৰ ফলত পানী একদম ফুল হৈ গ'ল, সেইটো কাৰণে আমি তলত একো নামি যাব নোৱাৰোঁ। ইফালে নদী এখন আছে, নদীৰ সিপাৰে আছে মেঘালয়, আৰু ইফালে পৰে আছাম। তো আমি এতিয়া সিফালে যাব নোৱাৰোঁ, কাৰণ দলং এখন আছে, সেইখনো বন্ধ হৈ আছে। আৰু যিহেতু ফ্লপ খালোৱেই, গতিকে আমি এতিয়া বেলেগ এঠাইলৈ যাম আৰু তাত গৈ পেলাই এক্সপ্ল'ৰ কৰিম। গতিকে চাই থাকক। আমি আহি এই ঠাইটুকুৰাত ৰৈছোঁ আহি এতিয়া, কাৰণ সিফালে যদি যায় আপুনি ধুনীয়া ভিউ এটা দেখা পাব। আপোনালোকে দেখা পাইছে চাগে, কি ধুনীয়া ঠাইটুকুৰা আছে। আমি তালৈ যাবলৈ চেষ্টা কৰিম, সুধিম আগে, যদি যাবলৈ দিয়ে, পাৰ্মিশ্যন পাওঁ, তেনেহ'লে আমি তালৈ যাবলৈ চেষ্টা কৰিম। দেখিছে ইয়াতে শাক পাচলি কৰি থৈছে, মানে নেমু আছে ইয়াত, আৰু বহুতো মুৰ্গী পুহিছে। ইফালে আছে ফিচাৰী। তো নিজৰ খোৱা বোৱাখিনি নিজে মানে চম্ভালি আছে। তো আমি এতিয়া আগলৈ যাবলৈ চেষ্টা কৰিম। আমাৰ এখেতে ব্লগ কৰি আছে এয়া। কোৱা কিবা এটা, কেনেকুৱা লাগিছে? মজা দেখা। নমস্কাৰ, মোৰ নাম ডেনিছৰ মদাৰ। এইটো আমাৰ বাগান, অলপ উঠাই দে। এইটো আমাৰ বাগান, ইয়াতে নিম্বু আছে, তাৰপিছত এইফালে ফিচাৰী আছে, বহুত মাছ আছে ইয়াতে। এই হাঁহবিলাক কাৰ হয়? এইটো এইটো সাজ আমাৰ তোমালোকৰে হয়? আৰু কি কি আছে? মুৰ্গী আছে নেকি? মুৰ্গী এইটো আছে, মুৰ্গী আছে, বহুত মাছ আছে ইয়াতে। তাৰপিছত এইফালে আছে নেমু আছে লাগি যদি। আৰু কি খেতি আছে ইয়াতে? আগত এইবিলাক জাতিলাও ন? এইটো লাও, পানী লাও। এইটো নাদ হয়? এইটো নাদ হয়, আমি ইয়াতে পানী খাওঁ। এই নিম্বু গছো বহুত আছে ইয়াতে। এইবোৰ যে কৰা হয় খেতিবোৰ, আমি বিক্ৰী ক'ত কৰা হয়? এইটো ইয়াতে আনিব, ইয়াতে আহিব কাষ্টমাৰ। ইয়াতে আহিব কাষ্টমাৰ। পানী লাও হয়, আমিও খাওঁ। এইটো বেলেগত হয়। বেলেগৰ হয় ন? তাত যে আছে এইবিলাক ওখ ওখ, সেইবিলাক কি হয়? এইটো থাৰা কয়। থাৰা বুলি কয় ন? আমি থাৰা কয়। সেইটো খায় নেকি? এইটো সৰু সৰু খাব পাৰে। খাব পাৰে, ডাঙৰ হ'লে খাব নোৱাৰি ন? এইটো নোৱাৰে, সৰু সৰু ওলাই না, এই গাছটিয়া নিচিনা ওলাই, এইটো খাব পাৰে। আমি ইয়াতে খাই আছে, এইফালে বেলেগত হয়।
ঠিক আছে, থেংক ইউ ব্ৰ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। কেনেকুৱা পালে নিশ্চয় জনাব, আৰু যদি এনেকুৱা ভিডিঅ' আকৌ লাগে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব। আৰু এখেত হ'ল ট্ৰেভেল MD, ইয়াৰ চেনেলটো গৈ পেলাই এবাৰ ভিজিট কৰি চাব, ভিডিঅ'বিলাক নিশ্চয় ভাল পাব। আৰু যদি ভাল পায় তেনেহ'লে তোমালোকে মোৰ চেনেলটো ভিজিট কৰিবা, ডেছক্ৰিপশ্যনৰ লিংকটো দি দিব। তোমালোকে ভাল পাবই লাগে চাই, যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিবা। ইয়াৰ চেনেলটোকো ছাপোৰ্ট কৰিবা, মোৰ চেনেলটোকো ছাপোৰ্ট কৰিবা। বৰষুণ দিলে তো পলাব লাগিব এতিয়া আমি, গতিকে বৰষুণ পলাওঁ কাৰণ ৰেইনকোট বোলা বস্তুটো নাই অনা, আৰু এতিয়া ক'ৰবাত সোমাবগৈ লাগিব। তো বাই বাই।